উঠা উঠা কৰি সাৰিবলৈ বহু উঠো এইবোৰ কৰি বিষ গোটেই গাটো যামগে বুলি ভাবিছো প্ৰথম পি বাচিছো আৰু দেই আমাৰ এই জহনী এজনীয়ে মোৰ ভাগৰ সেই মাছৰ বাতিটোতে কিবা দিলে নিচিনা লাগিছে নহ'লে সেই কাও খাগনি নাহা সিহঁতক খাই মোৰ ভাগৰ শেষ হ'ল আইঐ কিমাননো শুই বহি থাকিম আৰু ৰুমটোতে মই বোলো সেই অকণমান ওলাই যাওঁ বাহিৰৰ ৰুমটোতে অকণমান বহি থাকোঁ শুই আমনি লাগে নহয় একেটা ৰুমৰ ভিতৰতে থাকি সেই দেখি ওলাই আহিছোঁ বুজিছে অকণমান ওলাই আহিব নোৱাৰো ফেকনিতে সেই নাইবোৰ গোটেই বিষ বুঢ়ী দেখোন ইয়াত বহি আছে এইবাৰ আকৌ সেই চোফাই টোফাই নাহাগিলেহে ৰক্ষা দেই কৈ দিছোঁ হ'লেতো অ' মা সেই আমি দুজনী অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ কিমাননো ঘৰৰ ভিতৰতে সোমাই থাকিম আৰু সেই অকণমান ওলাই মেলি যাওঁ বোলো সেই আপুনি বকে উঠি মেলি নুফুৰিব বুজিছে আপোনাৰ গাটো এনেই ভাল নাই এই দুৰ্বল হৈ আছে কেনেবাকৈ মূৰ ঘূৰাই পৰিবলৈ ডাঙৰ কথা হ'ব নহয় সেই আপুনি যাওক শুই থাককে ৰুমৰ ভিতৰতে আমি পটককৈ সেই বহুত দিন ললিতি বাইদেউৰ ঘৰলৈ যোৱা নাই সিহঁতৰ ঘৰৰ পৰা আহোঁগৈ যাম আৰু আহিম পিছে বেছি দেৰি নকওঁ যোন য'ত যাওঁ গৈ থাক মই ইয়াতে অকণমান সময় বহোঁ কিমাননো ভিতৰত শুই থাকিম আমনি লাগিছে তহঁতৰ যাবলৈ মন গৈছে যা আকৌ আইঐ মুখখন হিন্দী দেখাৰ কথা আছে নহয় বোলে ৰছী জল গয়া লেকিন বাল नहीं गया তেনেকুৱা হৈছে আৰু হেৰি নহয় চাচুমা এই কথা এটা কওঁ বেয়া নাপাব আকৌ দেই মনটোতে হেৰি ধৰি নল'ব নিজৰ ছোৱালী নিচিনা বুলি হেৰি মাফ কৰি দিবা যদি কিবা ভুলকৈ কওঁ সেইদিনাখন মানে আপুনি যে সেই বাথৰুমত হেৰি বেয়া কাম কৰি থৈছিলে পাছত সেই চফা কৰিবলৈ বৰ দিগদাৰ হৈছিলে বুজিছে আৰু এতিয়া বাথৰুমটো সোমাবলৈ ঘিণ লাগে এইবাৰ যদি আপোনাৰ বেছিকৈ সেই পেট চেট চুকুটা মাৰি থৈ হেৰি কৰিব পাকঘৰতে আপোনালোকৰ কলা কলা পলিথিন আনি থোৱা আছে সেই চব্জি অনা সেই তাৰে দুটামান লৈ আপোনাৰ ৰুমৰ ভিতৰতে বহি দিব বুজিছে সেনেকৈ কৰিলে অকণমান সুবিধাও হয় আপুনি নিজে পিছত পেলাব মেলিব পাৰিব বুজিছে কোৱা কাৰণে বেয়া নাপাব কথা খাই মোক ক'ব লগা নিচিনা লাগিলে কাৰণেহে কৰি দিলোঁ আৰু সেই আপুনি সেই এই বাইচুকৰ লেট্ৰিনটোলৈ যাব নোৱাৰিব বুলিয়ে সেই কথাষাৰ কৈছোঁ আৰু সেই আপুনি বাৰু সেই বেয়া পালে নিব একো নক'লে যে সেই মানে এনেকৈ চবেই কৰা লেট্ৰিনটোত সেই লেট্ৰিন বাহিৰত কৰি থ'লে সেই মানে বেয়া লাগে যে এতিয়া মোৰ হাগনি বন্ধ হ'ল বুজিছা আৰু মই ক'ত থাকিম ক'ত নাথাকিম তহঁতক সুধি নাথাকোঁ নহয় মই এইটো মোৰ ঘৰ মোৰ মতাই বনোৱা ঘৰ মই য'ত মন যায় ত'তে থাকিম দৰকাৰ হ'লে যিখন জেগাত বহি আছোঁ এইডোখৰতে থাকিম মোক শিকাব নালাগে তহঁতি কথা বুজিছ য'ত যাবলৈ আছে গৈ থাক কথা শুনা এতিয়া মই সিহঁতক সুধিয়ে থাকিব লাগিব এতিয়া মোৰ পকৰটোতো সিহঁতৰহে অধিকাৰ ক'ত থাকিম ক'ত নাথাকিম সিহঁতে কিজনী ক'ব নতুনী কিজনী আবনি বাদে থ এইবোৰ মাথা নাইকিয়া মোৰ নাইকিয়া মানুহবোৰৰ কথা কৈ লাভ নাই ব'ল আমি গৈ থাকোঁ ব'ল তুমি ইয়াত আছা মই আকৌ তোমাক বিচাৰি ফুৰিছোঁ ক'ত গ'ল বুলি সেই তুমি মোক ক'বা কেনেকৈ যাবলৈ হ'লে মই তোমাক লৈ যাম নহয় ধৰি সেই দেউতাই মোক কথা কৈছে বোলে সেই আইতাক অকলে এৰি দিবি বুলি কি আকৌ তোমাৰ মুখ চুখ ফুলাই আছা যে এই নকবি আৰু তোৰ মাহী এজনীৰ কথা কৈছোঁ কাহানি বা আহিলে ঘৰলৈ ঘূৰি যাবলৈ দেখা নাই নামটো জোনমণি আকৌ জোনটো গোটেই নহয় পিনে সেই অমাৱস্যাটোহে হ'ল গোটেইজনী কলা কেটকে গোটেইটো শনি আমাৰ ঘৰত বহি লৈছেহি কেতিয়ানো যাব আৰু এইবাৰ হ'ব আৰু বাদ দে সেই মোলৈ পানী গিলাচ চোৱাকৈ যাচোন ডিঙিটো বৰ শুকাই শুকাই গৈছে নিচিনা লাগিছে বুজিছ আই ঐ কাম কৰি কঁকালটো বিষাই গৈছেগৈ কেটকেটাই গৈছেগৈ কিমাননো কৰিম আৰু ৰাতিপুৱাৰ পৰা এই বাচন ধোৱা এই ভাত বনোৱা এই ঘৰ সা এই চোতাল সা হেৰি শুনিছা নাই অঁ কোৱা চোতালখন সাৰি আছোঁ ৰ'বা গৈ পিনে বাকীটা কামো কৰি দিছোঁ ৰ'বা অকণমান ধৈৰ্য ধৰা বুজিছা হ'ব বুজিছে চোতালখনৰ ইমানকৈ সাৰি থাকিব নালাগে সেই নহয় আপোনাক কালি সেই বসন্ত ককাইদেউৰ ঘৰ সুধিলে মাতি থৈ যোৱা নাই জানো সিহঁতৰ বোলে আকৌ সেই ল'ৰা পোৱালিটা জন্ম হ'ল বোলে বৌয়েকৰ আপুনি সেই সোনকালে গা পা ধুই লগে যাওক আৰু সেই বাচন কেইটামান দিয়া থোৱা আছে সেইকেইটা ধুই দিব পৰাপত আৰু সেই কাপোৰ কেইটামান পেলাই থোৱা আছে মোৰ ভাগৰ পেটিকোট মেখেলা ব্লাউজ কি পৰি আছে জানো বাথৰুমত আপুনি এতিয়া হাতকে ধুই থৈ যাব কিন্তু ধুই মেলি থৈ যাব আকৌ দেই নাপাহৰিব আকৌ মই এফালে ওলাই যাব লাগে বুজিছে কি হ'ল মোৰ ফালে চাই মুখখন বৰ বেকেটা বেকেটি কৰিছে কাপোৰকেইটা ধুবলৈ কোৱা নাই হেৰি হ'ব বাৰু তুমি থৈ দিবা মই ধুই দিম ইমান কষ্ট কৰি কলৰ চোপা ৰুলো কল খাবলৈ পাম বুলি নাই কলগছ বাৰীত নাইকিয়া হ'ল কাটোতে আৰুনো কেইজোপা আছেগে ঠিক নাই না কল খাবলৈ পালো না হেৰি এই কি বুলি কয় কলডিল খাবলৈ পালো এইবোৰ দিওঁতে কল শেষ কলগছ কাটি চব চফা অঁ বাইদেউ পিছফালে কি কৰিছে হয় ভকত আহি আগফালে সেই ৰখি আছেহি বলক আকৌ সেই ভকতৰ মাজলৈ মোৰ সেই মাথা কলিটো গৰম হৈ উঠি যায়
কলপাত কেইখনমান কাটিবলৈ পঠিয়ালে ভকতে আহি চাইছো বাৰীত কলগছ নাই চব চেফা কাটি কাটি এতিয়া কলে কথা ওলাই যায় বোলে ক'ব বোলে বুঢ়া বয়সৰ বুঢ়াতে কিনো কথা কৈছা হ'লেও কৈছো ফটা মুখ নকলে নহয় এই বছৰটো নাযায় বৈ গাত লেঠা হয় এত কষ্ট কৰি কলগছ এজোপা ৰুলো বোলো সেই কলডিল এটা পাম বোলো আৰু সেই কলকেইটামানকে খাবলৈ এই কলগছ এই সুদিত দিবলৈ কলপাত আৰু সেই কচু নাইকিয়া হ'ল বাৰীত মই কচু সেই ডাল ওলাব পাইহে অকমানি ফুল কমলীয়া ডাল লগত কাটি নি পিনে সেই জাল দিব লগা হয় কচু মই সেই চব চফা বাৰীত কলগছু চাওঁতে এয়া কি হ'বলৈ কি হ'ল মোৰ সেই কলৰ কচু চফা নহয় কি হ'ব যাম দিয়া মই ঘৰ বাৰী চব এৰি দিম ঘৰত সেই শাক পাচলি এটা নোহোৱা হৈছে দিয়া এইবোৰ পাতোতে বিয়া সকাম সুধি সৰ্বনাশ বুঢ়াচোন কলপাত নিবলৈ আহি গৰমে হ'ব কৈ দিয়ক বাদ দিয়ক থক এইবোৰ এতিয়া ব'লক এই মানুহ ৰখি আছে এই বেয়া ক'ব নহয় মানুহে ঈশ্বৰে দিছে আৰু কোৱাইদেউ ঈশ্বৰ সেই কিবা বুলিয়ে ধৰি লওক আৰু কি কৰিব হয় মোৰ তেনেকে